আমি বৰ্তমান এতিয়া পাইছোঁহি চাচনি মেৰবিলৰ পাৰ্কখনত সোমাই গৈ আছোঁ। ভিতৰত কি আছে কি নাই এতিয়া দেখিমগৈ, দেখাম আপোনালোকক। মেৰবিলৰ পাৰ্কখন পালোহি। চাচনি মেৰবিলৰ পাৰ্কখন বৰ সুন্দৰকৈ সজ্জিত কৰি আছে। বৰ্তমানেও সম্পূৰ্ণ কাম হোৱাগৈ নাই। এইবিলাক কিছুমান হৈছে, তথাপিতো 50% কাম হৈ গৈছে, হ'লেও সম্পূৰ্ণ হোৱা নাই। হয়তো বিহু আগে আগে হৈ যাব লাগে, বহাগৰ বিহু। ধন্যবাদ। বৰ বিশেষ নাই এই দেখুৱাবলৈ, ইয়াতে বনাই আছে। এয়া চাচনি মেৰবিলৰ পাৰ্কতে। আমি এতিয়া গুচি যাম গাভৰু দলং। গাভৰু দলং আপোনালোকক দেখাম, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাকে দেখিছে আৰু দলংখন এনেকুৱাই, গাভৰু দলং বুলি কয়। মই চাইনবৰ্ডত চোৱা নাই, লোহাৰৰ। হা? গাভৰু দলং মুঠ খুঁটা 11টা আছে, দৈৰ্ঘ্য 700 মিটাৰ আৰু নিৰ্মাণ হৈছিলে 1976 চনত। দেখিছেনে, গাভৰুসকলে গাভৰু দলঙত ফূৰ্তি কৰি আছে। আপোনালোকে দেখি আছেনে? আমি বৰ্তমান গাভৰু দলঙত আছোঁ, গাভৰু ব্ৰিজ। মোৰ পিছফালে এয়া বিল্ডিং আৰু দূৰত যিবোৰ গছ দেখিছে, এইবিলাক বগৰী গছ হয়। আমি একেবাৰে দলঙৰ ওপৰৰ পৰা দেখাইছোঁ। মাছ দেখিছেনে? এইয়া মাছ পুৰা জুম কৰি টানি দিছোঁ। প্ৰায় 30 ফুটমান তলত আছে। এয়া মাছ দেখিছেনে? বৰালি, বাহু। বুঢ়ী দিহিং আৰু মেৰবিল চাই এনেকৈয়ে বিদায় ল'লোঁ।